দীঘল চুলিৰ ছোৱালীজনী এটা ব্যতিক্ৰমী জীয়া প্ৰেম কাহিনী খণ্ড 1 লিখা নয়ন নাথ পাঠ কৰিছোঁ মই ময়ূৰী শৰ্মাই ইনষ্টাগ্ৰামত বন্ধুত্ব হৈছিল তেজপুৰৰ নিহাৰিকা দত্তৰ লগত গাঁৱৰ পৰিৱেশ আঘোণ মাহৰ এটি সুন্দৰ ৰাতিপুৱা পথাৰৰ পৰা আধা পকা সোণোৱালী ধানৰ গোন্ধ আহি মোৰ নাকত লাগিছিল লাহে লাহে মই সাৰ পালোঁ আৰু মোৰ ৰুমৰ খিৰিকীখন মেলি দি মই বাহিৰলৈ চাইছিলোঁ বাহিৰত কুঁৱলীবোৰৰ মাজে মাজে প্ৰকৃতিয়ে যেন লুকা ভাকু খেলিছে কি অপূৰ্ব দৃশ্য প্ৰকৃতিৰ এই দৃশ্যৰ মাজত বিলীন হ'বৰ মন ইনষ্টাগ্ৰামত চিনাকি হৈছিল মোৰ তেজপুৰৰ নিহাৰিকা দত্তৰ লগত মই আগতে লিখা বহুতো প্ৰবন্ধ পঢ়ি নিহাৰিকা মোৰ লগত ঘনিষ্ঠ হৈছিল কিন্তু নিহাৰিকা আছিল এজনী সৰু ছোৱালী বয়স মাত্ৰ 16 বছৰ এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব কিন্তু তাই সৰু হ'লেও তাইৰ ব্যৱহাৰে আকৃষ্ট কৰিছিল কাৰণ তাই অতিকৈ মৰম লগা আৰু খুব সহজ সৰল ছোৱালী আছিল লগতে সুমধুৰ এটি কণ্ঠৰে তাই ঘৰতেই আজৰি সময়ত চৰ্চাও কৰিছিল বিভিন্ন গীত মাতৰ মোৰ তাইক নিজৰ ভণ্টিৰ দৰেই লাগিছিল নিহাৰিকাৰ নিমন্ত্ৰণ ক্ৰমে আজি সেয়েহে সিহঁতৰ ঘৰলৈ ওলাইছোঁ বাইহাটা চাৰিআলিৰ পৰা আল্ট্ৰা বাছখন তেজপুৰ অভিমুখে ৰাওনা হৈছে এটা সময়ত বাছখন আহি মগলদৈত ৰ'ল বাছখনৰ ভিতৰফালে সোমাই আহিল এজনী মৰম লগা ছোৱালী মোৰ ওচৰৰ চিটটো খালী হৈ আছিল সেয়েহে মই মনতে ভাবিলোঁ ছোৱালীজনী যদি আহি মোৰ কাষত বহিলে হয় অন্ততঃ যাত্ৰাটো কৰি ভাল লাগিলে হয় কিন্তু মই ভাবি থাকোঁতেই ছোৱালীজনী আহি মোক মাত লগালে এক্সকিউজ মি ইয়াত কোনোবা আছে নেকি মই ক'লোঁ নাই বহিব পাৰিমনে পুনঃ প্ৰশ্ন কৰিলে তাই মই ক'লোঁ নিশ্চয় বহক বুলি কৈ অকণমান খিৰিকীখনৰ ফালে চাপি গ'লোঁ কিছু সময়ৰ পিছত বাছখন চলিল আৰু এনেকৈ গৈ থাকিল হঠাৎ মোৰ ছোৱালীজনীৰ চুলিখিনিত চকু পৰিল মিচমিচিয়া তাইৰ ঘন চুলি কোচা গলধনৰ পৰা কঁকাললৈ মেলি থৈ দিয়া আছে ৱাহ কি মজা কিয় সেয়া নাজানো কিন্তু চুলি দীঘল ছোৱালী মোৰ বহুত ভাল লাগে সঁচাকৈয়ে চুলি কোচাৰ সৈতে তাইক আৰু বেছি মৰম লগা হৈ আছিল তাই এবাৰ মোলৈ কেৰাহীকৈ চাইছিল আৰু মই এটি মিঠা হাঁহি এৰি দিছিলোঁ কিন্তু নাই তাইৰ কোনো সঁহাৰি নেদেখিলোঁ গাড়ীখন চলি গৈ থাকিল মাজে মাজে তাইৰ চুলি কচালৈ চাই গৈ আছিলোঁ মই বহুত মৰম লগা তাইৰ মুখখন চুলি কোচা এবাৰ চুই চাব পৰা হ'লে মনতে ভাবিলোঁ গাড়ীখন নিজান হৈ পৰিছিল সকলোৱে চাগে নিজক লৈ ব্যস্ত আছিল
মোৰ নিজৰে বহুত বেছি আমনি লাগিল। সেয়েহে কাণত হেডফোনডাল লগাই মই মোবাইলত গান এটি লগালোঁ। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়া প্ৰেৰণা, হিয়াৰ বাহিৰ সুৰ হোৱানা। এনেতে তাই মোলৈ চাই মাত লগালে, কিন্তু হেডফোনত ফুল ভলিউম দি গানটো শুনি আছিলোঁ বাবে একো নুশুনিলোঁ। তাই পুনৰ ক'লে, দাদা আপুনি ক'ত যাব? মই মনতে ভাবিছিলোঁ কিবা বিশেষ কথা সুধিব নেকি বুলিহে। মই তেজপুৰ যাম। আপোনাৰ ঘৰ? বাইহাটাত ঘৰ মোৰ। পিছে তোমাৰ নাম? তুলিকা দাস। আৰু আপোনাৰ? নয়ন। নয়নৰ আগে পিছে একো নাই নেকি? আছে নয়ন নাথ। বাহ, বৰ ধুনীয়া নাম। অলপকৈ বহুত কথা আমি দুয়ো পাতি গ'লোঁ আৰু মাজতে ইটো সিটো কথা কৈয়ে দুয়ো বন্ধ হ'লোঁ। কিছু সময়ৰ পিছত তুলিকালৈ মন কৰিলোঁ। তাই টোপনিত। বাৰে বাৰে তাইৰ মূৰটো তললৈ হালি গৈছে। তাই আকৌ উঠাই আনে। বেচেৰি, মোৰ কান্ধতে তাই মূৰটো থোৱাহেঁতেন মনতে ভাবিলোঁ। থেত, কি যে ভাবিছোঁ নহয়। কিয় থ'ব তাই মোৰ কান্ধত মোক? এইবোৰ ভাবি কেতিয়া টোপনি আহিল মই গমকে নাপালোঁ। আগলৈ পিছৰ কাহিনীখিনি দ্বিতীয় খণ্ডত আপলোড কৰা হ'ব। ধন্যবাদ। দীঘল চুলিৰ ছোৱালীজনী।